ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজিৰ পাঠদান কাৰ্যসূচীত তোমালোকলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত প্ৰাচীন সাহিত্য চয়নৰ এটি পাঠ চুৰধৰা। এই চুৰধৰা পাঠটি হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত চুৰধৰা নামৰ ঝুমুৰাখনৰ নিৰ্বাচিত এটা অংশ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ঝুমুৰা মানেনো কি কওঁ শুনা। অসমীয়া নাট্য সাহিত্যৰ জনক শংকৰদেৱক অনুসৰণ কৰিয়েই মাধৱদেৱেও নাট ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। শংকৰদেৱৰ নাটৰ দৰে মাধৱদেৱৰ নাটত পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি সৰু সৰু কাহিনী, নৃত্য গীতেৰে মাধৱদেৱে যি নাট ৰচনা কৰিছিল সেই নাটসমূহকে ঝুমুৰা বুলি কোৱা হয়। তোমালোকক এইখিনিতে পাঠটিৰ লেখক মাধৱদেৱৰ বিষয়েও চমুকৈ কওঁ শুনা। মহাপুৰুষ মাধৱদেৱ আছিল অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ একান্ত অনুগত প্ৰিয় শিষ্য। এইজনা মহাপুৰুষৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰত ১৪৮৯ চনত। জীৱনৰ প্ৰথম ছোৱাত মাধৱদেৱ আছিল শাক্তধৰ্মী, অৰ্থাৎ তেওঁ দেৱ-দেৱীক পূজা কৰিছিল, বলি বিধানতো বিশ্বাস কৰিছিল। পাছলৈ শংকৰদেৱৰ সান্নিধ্যলৈ আহি তেখেতে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাই নহয়, গুৰুজনাৰ একান্ত প্ৰিয় শিষ্যৰূপেও পৰিগণিত হয় আৰু মহাপুৰুষজনাৰ মহাপ্ৰয়াণৰ পাছত অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰু দায়িত্বও গ্ৰহণ কৰে। মাধৱদেৱে জীৱনৰ সেই সময়খিনি কোচবেহাৰৰ ৰজা লক্ষ্মীনাৰায়ণৰ ৰাজ্যৰ ভেলাদুৱাৰত থাকিবলৈ লয়। তাতেই ১৫৯৬ চনত তেওঁৰ বৈকুণ্ঠ প্ৰয়াণ ঘটে। মহাপুৰুষ মাধৱদেৱ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেখেতে ঘাইকৈ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেৰে বিভিন্ন সাহিত্য ৰচনা কৰিছিল যদিও সেই ৰচনাসমূহে কিন্তু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। পুৰণি ধৰ্মগ্ৰন্থৰ আধাৰত আদিকাণ্ড ৰামায়ণ, ৰাজসুই কাব্য আদি আখ্যানমূলক কাব্য, নামঘোষা, ভক্তি ৰত্নাৱলী আদি তত্ত্বমূলক ৰচনা, অৰ্জুন ভঞ্জন, চুৰধৰা, পিম্পৰা গুচোৱা আদি নাট আৰু একাধিক বৰগীত তেখেতে ৰচনা কৰি থৈ গৈছে। মাধৱদেৱ বিৰচিত নামঘোষাখনকেই তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিও কোৱা হয়। এই নামঘোষাখনত ১০০০টা ঘোষা থকাৰ কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। মাধৱদেৱে চুৰধৰা ঝুমুৰাখনিত প্ৰাচীন অসমীয়া ভাষা আৰু ব্ৰজাৱলী ভাষা এই দুয়োটা ভাষাৰে ব্যৱহাৰ কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকক মই চুৰধৰা পাঠটিৰ মূল কথাখিনি চমুকৈ কৈ দিম, তোমালোকে ভালদৰে শুনিবা। এদিনাখন ৰাতিপুৱাই শিশু কৃষ্ণই ঘৰৰ পৰা ওলাই গৈ বহু পৰলৈকে ঘৰলৈ ঘূৰি নহাত মাতৃ যশোদা চিন্তাত ব্যাকুল হৈ উঠিছিল। তেনেতে গোৱালিপাৰাত শ্ৰীকৃষ্ণক দেখি অহা এগৰাকী গোপীয়ে যশোদাক তেওঁৰ মনৰ দুখ ত্যাগ কৰিবলৈ কৈ শ্ৰীকৃষ্ণৰ খবৰ যশোদাক দিয়ে। কৃষ্ণৰ খবৰ পাই যশোদা আনন্দিত হৈ উঠে। গোপীয়ে কৃষ্ণৰ খবৰ দি যশোদাক কয় যে শ্ৰীকৃষ্ণই গোৱালিপাৰাত এজনী গোপীৰ ঘৰত লবণু চুৰ কৰি খাওঁতে ধৰা পৰাত গোপীজনীয়ে কৃষ্ণক লবণু চুৰ ধৰি চুবুৰীৰ গোপীসকলক সাক্ষী হিচাপে মাতি আনিলে। কিন্তু চতুৰ কৃষ্ণই তৎক্ষণাৎ গোপীজনীৰ মুখত কৌশলেৰে লবণু সানি দি ওলোটাই গোপীজনীকহে চুৰ বুলি কৈ ক'লে যে আহে গোপী হ'ব, দেখো দেখো আৱৰ সাক্ষীত কমন প্ৰয়োজন, উনি কৰ মুখহ সাক্ষী। অৰ্থাৎ
গোপীগৰাকী যিয়ে তেওঁক চোৰ বুলি ধৰিছে, প্ৰকৃততে তাইহে লবণু চুৰ কৰি খাইছে, কিয়নো গোপীজনীৰ মুখত লাগি থকা লবণুখিনিয়েই তাৰ সাক্ষী আৰু বেলেগ কোনো প্ৰমাণৰ প্ৰয়োজন নাই। কৃষ্ণৰ কথাত গোপীয়ে বৰ লাজ পালে আৰু কৃষ্ণক এনেদৰে কথাৰে বলে নোৱাৰি গোপীসকলে লাজ পাই ঘৰাঘৰি যাবলৈ ওলোৱাত কৃষ্ণই তেওঁলোকক কাপোৰত ধৰি ৰখালত গোপীসকলে তেওঁক লবণু খাবলৈ দিয়ে। লবণু খাই কৃষ্ণই গোপীগণৰ লগত আনন্দৰে নৃত্য গীত কৰিবলৈ ধৰিলে। এইদৰে কৃষ্ণৰ বাৰ্তা দি গোপীগৰাকীয়ে যশোদাক ক'লে যে যশোদাই বহুত পুণ্য কৰিহে কৃষ্ণক পুত্ৰৰূপে পাইছে আৰু কৃষ্ণই সমস্ত গোকুলবাসীকে এনেদৰে নানান ধৰণৰ ধেমালিৰে চুৰ চাতুৰিৰে তেওঁলোকক আনন্দ প্ৰদান কৰি আহিছে। কৃষ্ণৰ গুণানুকীৰ্তন কৰি গোপীগৰাকীয়ে যশোদাক এইদৰে কৃষ্ণৰ বাৰ্তা দিয়াত যশোদা আনন্দিত হ'ল আৰু গোপীগৰাকীক কৃষ্ণৰ ওচৰলৈ তেওঁক লৈ যাবলৈ অনুৰোধ কৰিলে। গোপীগৰাকীয়ে লগত যশোদাক লৈ গ'ল আৰু গোৱালিপাৰাত কৃষ্ণক দেখা পাই যশোদাৰ সৰ্বশৰীৰ জোৰ পৰি গ'ল আৰু পুত্ৰ স্নেহত বিগলিত হৈ তেওঁ কৃষ্ণক মৰমেৰে সাৱটি চুমা খাই পৰম আনন্দ লাভ কৰিলে। আনহাতে কৃষ্ণই স্তনপান কৰি মাক যশোদা গোপীগণৰ বিপক্ষে নানান অভিযোগ দিয়াত যশোদায়ো পুত্ৰৰ স্নেহত পুত্ৰৰ কথাকে বিশ্বাস কৰি গোপীসকলক লুধুমি ধান্দি বুলি বিভিন্ন গালি পাৰিলে আৰু গোৱালীসকলৰ মুখত ছাই পৰক বুলিও হাও দিলে। কৃষ্ণক তেওঁ পুনৰ এই গোৱালিপাৰালৈ কেতিয়াও নাহিবলৈ ক'লে, কাৰণ যশোদাৰ ঘৰত দধি দুগ্ধৰ অভাৱ নাই। ইয়াৰ পাছত তেওঁ কৃষ্ণক কোলাত লৈ বুকুত সাৱটি পৰম আনন্দেৰে ঘৰলৈ লৈ আহিল আৰু শীতল পানীৰে কৃষ্ণক গা পা ধুৱাই পঞ্চামৃত খুৱাই গাত চন্দন ঘঁহি বস্ত্ৰ অলংকাৰ পিন্ধাই দিলে। এইদৰে সজাই পৰাই লৈ যশোদাই পুত্ৰ কৃষ্ণৰ মুখলৈ চাই বিমল আনন্দ লাভ কৰিলে। পাঠৰ শেষত সূত্ৰধাৰে কৈছে যে পৰম দয়ালু শ্ৰীকৃষ্ণই কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ হৈও নন্দৰ ঘৰত সাধাৰণ মনুষ্য শিশুৰূপে আৱিৰ্ভাৱ হৈ এনেদৰে নানান আনন্দ নৃত্য কৰিলে। ইয়াকে শ্ৰৱণ কীৰ্তন কৰি যিহেতু ঘোৰ সংসাৰৰ যাতনাৰ পৰা অনায়াসে নিস্তাৰ পাব পাৰি, সেয়েহে সকলোৱে কৃষ্ণৰ চৰণত শৰণ লৈ একান্ত মনে হৰি বোল কৰিব লাগে। এনেদৰে চুৰ ধৰা নাটখনিত শিশু কৃষ্ণক নাট্যকাৰে অতি আকৰ্ষণীয় ৰূপত চিত্ৰিত কৰিছে। পাঠটিৰ মূল কথাখিনি ইমানেই। এতিয়া পাঠত দিয়া দুটামান প্ৰশ্নৰ উত্তৰ তোমালোকৰ লগত মই আলোচনা কৰিম। আশা কৰোঁ তোমালোকে মনোযোগেৰে শুনিবা। পাঠত দিয়া প্ৰথম প্ৰশ্নটো হৈছে, কানাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ, কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। লবণুচুৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? উত্তৰ, লবণুচুৰ কৃষ্ণই গোপীৰ মুখত লবণু সানি দিছিল। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, উহি বান্ধি হবক থানে আৱৰ নাহি। আৱৰ নাহি বুলি কোনে কাক কৈছিল? উত্তৰ, উহি বান্ধি হবক থানে আৱৰ নাহি। আৱৰ নাহি বুলি যশোদাই তেওঁৰ পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল। এতিয়া তোমালোকক মই দুটামান পুৰণি শব্দৰ আধুনিক ৰূপ কৈ দিম, তোমালোকে শুনিবা। নিকাৰ, নিকাৰ মানে যন্ত্ৰণা। আঞ্চুৰে, আঞ্চুৰে মানে আঁচলেৰে। ঠেংগনা, ঠেংগনা মানে গালি। তাপ, তাপ মানে দুখ। তেজহ, তেজহ মানে ত্যাগ কৰা। উত্তৰ কৰাইছে, তাৰ মানে উত্তৰ দিছে। ভংগমানল, ভংগমানল মানে পৰাজয় স্বীকাৰ কৰিলে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে
প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা। এতিয়া তোমালোকক মই ঘৰত কৰিবলৈ দুটামান প্ৰশ্ন দিম। তোমালোকে বহি উলিয়াই লিখি ল'বা। প্ৰথম প্ৰশ্নটো লিখিবা, মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল। 2 নম্বৰ প্ৰশ্নটো লিখিবা, যশোদাই মৰমতে কৃষ্ণক কি বুলি ভাবিছে। 3 নম্বৰ প্ৰশ্নটো লিখিবা, নামঘোষাৰ আন এটা নাম কি। 4 নম্বৰ প্ৰশ্নটো লিখিবা, শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো সানি দিছিল। ইয়াৰ পাছত তোমালোকক মই দুটামান পুৰণি শব্দ দিছোঁ আৰু এই শব্দকেইটাৰ তোমালোকে আধুনিক ৰূপ লিখিবা। লিখা, উনি কৰ, ধান্দি, সাক্ষী মানত, বাট, জোৰাৱল, জৈচন, পৈশল আৰু ঠেংগনা। আশা কৰিছোঁ তোমালোকে পাঠটি ভালদৰে বুজি পালা। তোমালোকক পুনৰ শুভেচ্ছা জনাই আজিৰ পাঠ মই ইমানতে সামৰিছোঁ। ধন্যবাদ।